বন্ধুসকল আমি সকলোৱে বিচাৰো আমি যিটো বিচাৰিছো যি ক্ষেত্ৰত আমি যিটো কাৰণে কাম কৰিছো সেই ৰিজাল্টটো যাতে আমি পাওঁ হয় কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে আমি সেই ৰিজাল্টটো কেতিয়াবা নাপাওঁ যাৰ কাৰণে আমি হতাশ হৈ যাওঁ কাম হলাই লওঁ আৰু নহলে বেলেগৰ কথাত আমি ধ্যান দিবলৈ আৰম্ভ কৰোঁ যোনে যি কয় তাকে মানি ল'বলৈ চেষ্টা কৰোঁ বন্ধুসকল আজি মই এজন পাগল মানুহৰ কাহিনী ক'ম আৰু এই পাগল মানুহজনে আপোনাৰ জীৱনটো হলাই দিব আৰু এই দুটা কথাই সেই পাগল মানুহজনে কাম কৰা সেই দুটা কথাই যদি আপুনি মানি লয় আপুনি যিটো ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ৰিজাল্ট বিচাৰে তেনেকুৱা ধৰণৰ ৰিজাল্ট 100% আপুনি পাবই পাব গতিকে মই মনজিৎ গগৈ পুনৰবাৰ আপোনালোকক স্বাগতম কৰিছোঁ নতুন জীৱন নিৰ্মাণৰ ডে 11 লৈ যদি বন্ধুসকল মোৰ ডে 1 পৰা ডে 10 লৈকে আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই আজিয়ে যাওক আৰু ভিডিঅ'বোৰ চাই লওক মনত ৰাখিব বন্ধুসকল সেইবোৰ ভিডিঅ' এনেকুৱা ভিডিঅ' যি আপোনাক সফলতাৰ দিশত আগবঢ়াই লৈ যায় আৰু আপোনাৰ জীৱনটো সলাবলৈ বাধ্য কৰায় বন্ধুসকল গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ মই মনজিৎ গগৈ বোলো অ হৰি অ ৰাম ভিডিঅ' মাথো মই সেইটোৱে চাম য'ত জীৱনৰ সমস্যা সমাধান বিচাৰি পাম এবাৰ এখন গাঁৱত এটা কথা বিশ্বাস আছিল আৰু সেই গাঁওখনৰ কথাটো হ'ল যেতিয়া এজন পাগল মানুহ তাত নাচে বৰষুণ হ'বই হ'ব য়েছ পাগল মানুহজন যেতিয়া নাচিব তেতিয়া বৰষুণ হ'বই হ'ব আৰু এই কথাটো সমগ্ৰ গাঁৱত ওচৰ চবৰ সকলোতে বিয়পি যোৱাত পাছত কি হ'ল যেতিয়াই বৰষুণ দৰকাৰ হৈছিল সেই পাগল মানুহজনক নচুৱাবলৈ আৰম্ভ কৰি দিয়ে এবাৰ কি হ'ল 4জন ল'ৰা চহৰত পঢ়ি থকা তেখেতলোকে গাঁৱলৈ আহে আৰু গাঁৱত যেতিয়া এই কাহিনীটো শুনে এই কথাবোৰ মানুহৰ পৰা শুনে তেখেতলোকে কয় যে এইটো কেতিয়াও সম্ভৱ নহয় এনেকুৱা থৰে না সম্ভৱ আমিও নাচিব পাৰোঁ গতিকে তেখেতলোকে কি কৰিলে গাঁৱৰ মানুহবোৰক মিটিং কৰি একঠা কৰিলে আৰু তেখেতলোকে নাচিবলৈ ধৰিলে আৰু যেতিয়া তেখেতলোকে নাচিলে সেই 4জন ছাত্ৰই কিন্তু বৰষুণ নহ'ল বৰষুণ নহ'ল এক টোপালো বৰষুণ নহ'ল তাৰপিছত তেখেতলোকে হতাশ হৈ সেই পাগল মানুহজনৰ ওচৰলৈ গ'ল আৰু পাগল মানুহজনক সুধিলে বোলে এতিয়া আপুনি মোক কওকচোন আপুনি যেতিয়া নাচে বৰষুণ হয় আৰু আমি যেতিয়া নাচো বৰষুণ নহয় গতিকে তেখেতলোকে পৰীক্ষা কৰিবৰ কাৰণে কি কৰিলে সেই মানুহজনক এবাৰ নচুৱালে আৰু নচোৱাৰ পিছত মানুহজনে নচা ঠিক 2 ঘণ্টামানৰ পিছত বৰষুণ আহিবলৈ আৰম্ভ হৈ গ'ল বন্ধুসকল তেতিয়া সেই পাগল মানুহজনে সেই ল'ৰাকেইটাক উত্তৰ দিলে কি বুলি দিলে জানেনে এই দুটা কথাই মেইন যিটো আপুনি যি জেগাত কাম কৰি আছে সেই কথাত সেই জেগাত সেই কাম এই কথা দুটা এপ্লাই কৰক আৰু আপুনি বিচৰা ধৰণে আপুনি ৰিজাল্ট পাবই প্ৰথম কথা মই যেতিয়া নাচো তেতিয়া মই এইটো 100% 99 নহয় 100% বিশ্বাস কৰোঁ যে আজি বৰষুণ হ'বই হ'ব য়েছ 100% তেতিয়া তেখেতে বিশ্বাস কৰোঁ বুলি ক'লে 2 নম্বৰ কথা হৈছে যেতিয়া মই নাচো মই তেতিয়ালৈকে নাচি থাকোঁ যেতিয়ালৈকে বৰষুণ নহয় গতিকে বন্ধুসকল যদি আপুনি সমজদাৰ কেলে ইচাৰাই কাফি হয় বুলি কয় যদি আপুনি যিটো ঠাইত কাম কৰিছে তাত মনে বিচৰা ধৰণৰ ফল পায় প্ৰথম 100% বিশ্বাসে তাত কাম কৰিব লাগিব আৰু 2 নম্বৰ কথা হৈছে যদি আপুনি বিচৰা ৰিজাল্ট বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব তেতিয়ালৈকে কামটো কৰিব যেতিয়ালৈকে ৰিজাল্ট আপোনাৰ ওচৰলৈ নাহে য়েছ হয় তেতিয়ালৈকে কামটো কৰিব যেতিয়ালৈকে ৰিজাল্ট আপোনাৰ ওচৰলৈ নাহে বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আনলৈ শ্বেয়াৰ কৰি দিব আৰু যদি পাৰে আপোনালোকৰ লগ বন্ধুসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে ক'ব আৰু ইউটিউবৰ পলিচি অনুসৰি যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থয় তেতিয়াহে আপুনি মোৰ নটিফিকেশ্যনবোৰ পাই যাব নহ'লে নাপাব থেংক ইউ so much for watching my video